এখন ৰঙা বেগ আৰু কেন্দ্ৰীয় বিত্তীয় বাজেট কি সম্পৰ্ক আছে ৰঙা বেগখনৰ লগত বাজেটৰ কি থাকে এই ৰঙা বেগখনত আপোনাৰো বাৰু জানিবৰ মন যায় নেকি এখন ৰঙা বেগ আৰু কেন্দ্ৰীয় বাজেটৰ আছে এক দীৰ্ঘদিনীয়া সম্পৰ্ক প্ৰত্যেকবাৰেই কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই ৰঙা বেগখনত দেশৰ জনসাধাৰণৰ আশা আকাংক্ষা বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰিবলগীয়া বাজেটখন থাকে আৰু সেই ৰঙা বেগটো লৈ সংসদ ভৱনলৈ যাত্ৰাৰ পূৰ্বে বিত্ত মন্ত্ৰণালয়ৰ সন্মুখত ৰঙা বেগটোৰ সৈতে শীৰ্ষ বিষয়াসকলৰ সৈতে ফটোৰ বাবে পজ দিয়ে বিত্ত মন্ত্ৰীগৰাকীয়ে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা দেখা নগ'ল এইবাৰো বাজেট দাখিল কৰাৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তীয় বাজেট দাখিল কৰাৰ আগমুহূৰ্তত সেই ৰঙা বেগখনেৰে শীৰ্ষ বিষয়াসহ ফটোৰ বাবে পজ দিয়ে কিন্তু এইবাৰ ৰঙা বেগটোৰ ভিতৰত লিখিত আকাৰত নহয় বা ছপা আকাৰত বাজেটৰ ভাষণৰ পৰিৱৰ্তে ভাষণ আছিল মেড ইন ইণ্ডিয়া টেবলেটত সংসদতো কোনো ছপা আকাৰত বিত্তীয় ভাষণৰ কপি প্ৰদান কৰা নহ'ল তাৰ পৰিৱৰ্তে সকলোৱে পালে ডিজিটেল আকাৰত ভাষণ প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনটো যেন লাহে লাহে পূৰণ হ'বলৈ ধৰিছে নেশ্যনেল ডেস্ক আই নিউজ নৰ্থ ইষ্ট